10, 9, 8, 7, 6, 5, 4, 3, 2, 1. কৃষ্ণ রাম হরি রাম 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 এ রাম নমো নরসিংহ রূপী ভগবন্ত প্রণাম শরণে তোমার ভক্ত প্রহ্লাদক সংকটে রাখিলা আমাকো কৰায়ো উদ্ধাৰ ৰাম আমাকো কৰায়ো উদ্ধাৰ স্তম্ভতে বেকত হইলা নারায়ণ নরসিংহ রূপ লইলা হিৰণ্যকশিপু হিয়া বিদাৰিলা হিৰণ্যকশিপু হিয়া বিদাৰিলা প্ৰহ্লাদক উদ্ধাৰিলা মোৰ হৰি কি যে তোমাৰ লীলা স্তম্ভতে বেকত হইলা নাৰায়ণ নৰসিংহ
পুত্ৰৰ স্বভাৱ দেখি দৈত্যৰাজে গুৰুৰ গৃহে পঠাইল বামানয় শাস্ত্ৰ পঢ়াইবাক লাগি সন্নামৰ প্ৰহ্লাদে নপঢ়ে দৈত্য শাস্ত্ৰক সমূলি হৰিৰ চৰণে যাছে ভক্তিৰ অঞ্জলি হে ৰাম ৰাম সন্দামৰকৈ বোলে শুনা দৈত্যৰ প্ৰধান প্ৰহ্লাদে নলয় বামানয় শাস্ত্ৰ জ্ঞান ৰাম বিষ্ণুৰ চৰণে নিমৰ্জিল মন চিত্ত বিহিত ব্যৱস্থা ৰাজা কৰা নানা শাস্তি শিৰ পাতি লৈলন্ত প্ৰহ্লাদে নহলে কুকে ক্ষতি হৰিৰ প্ৰসাদে খেল আদি কৰি অন্য অস্ত্ৰ জন ভাগি ছিগি গৈল লাগি প্ৰহ্লাদৰ দেহত বিহীন হইল সৰ্প হস্তিৰ ভাগে দাঁত অগ্নি অনুমালে লাগি প্ৰহ্লাদৰ গাত পাণ্ডৱ কৃষ্ণ অনন্তৰে প্ৰহ্লাদক সোধে দৈত্যেশ্বৰে কোনে ৰাখি আছে তোক
কহিও সতৰে কৃষ্ণ প্ৰহ্লাদে বুলয় বাণী পিতৃৰ মুখ চাই হৰি বিনে সংকটে ৰাখন্তা কোনো নাই কৃষ্ণ কৃষ্ণ হে ৰাম হোৱা চোৱা পিতা তুমি নয়ন জুৰাই স্ফটিকৰ স্তম্ভে আছে জগত মুষ্টিৰ প্ৰহাৰে দৈত্যই স্তম্ভক ভাঙিলে কৃষ্ণ নৰসিংহ ৰূপ তোমাৰ হঠাতে দেখিলে ৰাম ৰাম মুষ্টিৰ প্ৰহাৰে দৈত্যই স্তম্ভক ভাঙিলে। ৰাম ৰাম নৰসিংহ ৰূপ তোমাৰ হঠাতে দেখিলে। ৰাম ৰাম বাৰী হাৰ মেঘ যেন গৰ্জিবা কলৈল দৈতেন্দ্ৰৰ সমে হৰি যুদ্ধ আৰম্ভিল ৰাম ৰাম মুষ্টিৰ প্ৰহাৰে দৈত্যই স্তম্ভক ভাঙিলে। নৰসিংহ ৰূপ তোমাৰ হঠাতে দেখিলে। ৰাম ৰাম লীলা কৰি দুষ্ট দৈত্য কৰিলা সংহাৰ ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা উদ্ধাৰ ৰাম ৰাম মুষ্টিৰ প্ৰহাৰে দৈত্যই স্তম্ভক ভাঙিলে। নৰসিংহ ৰূপ তোমাৰ হঠাতে দেখিলে। লোৱা কফি হৰি তহৰ কৰা কফি হৰি ৰখিল কৃষ্ণ নাম নাম লয়া কৰা চিত্ত প্ৰবোধন নামে কৰে সংকট মোচন নামে কৰে সংকট মোচন। লোৱা সখী হৰি তহৰ কৰা সখী হৰি ৰখিল। ৰাম নাম লয়া কৰা চিত্ত প্ৰবোধন নামে কৰে সংকট মোচন। নামে কৰে সংকট মোচন। ৰাম নাম বাপুৰয় গণি কৃষ্ণ অমৃত সঞ্জীৱনী গোবিন্দৰ গুণ নামে ধন্যাম বিধিনী নামে পাৰ কৰে বৈতৰণী নামে পাৰ কৰে বৈতৰণী। লোৱা সখী হৰি তহৰ কৰা সখী হৰি ৰখিল। ৰাম নাম লয়া কৰা চিত্ত প্ৰবোধন নামে কৰে সংকট মোচন। নামে কৰে সংকট মোচন। নামে কৰে সংকট মোচন। ৰাম ৰাম কৃষ্ণ শ্ৰীমন্ত শংকৰ গুৰু তোমাৰ চৰণে ধৰো জাতিৰ নায়ক মহামানী কিনো অতি ভাগ্যৱান কলিৰ মনুষ্য গণ বৈকুণ্ঠৰ নাম দিলা বৈকুণ্ঠৰ নাম দিলা নৰ ৰূপ ধৰি
ভকতৰ প্ৰাণবন্ধু শ্ৰীমন্ত শংকৰ কল্যাণ সাধিলা গুৰু কলিৰ লোকৰ গুৰুদেৱ ৰাম তোমাৰ প্ৰসাদ পায়া বৈষ্ণৱ সকল এই নামলয়া কৰিলে ক জীৱন কৃষ্ণ শ্ৰীমন্ত শংকৰ কৰুণা সাগৰ তুমি ভকতৰে প্ৰাণ তোমাৰ চৰণে পখিলো হৰণে জানি গুৰু নাইয়ান জানি গুৰু নাই